এটা বিশেষ সূত্ৰৰ পমখেদি আমি যোৱাকালি ইভিনিং আমি এটা খবৰ পালোঁ যে KN গ্ৰুপৰ মুভমেণ্ট আছে। তো সেই আমি পমখেদি আমি ৰাতিপুৱা 4টা বজাত এটা গোটেই এৰিয়াটো চাৰ্চ কৰোঁ। চক্ৰশিলা পাহাৰ থানাৰ অন্তৰ্গত। আৰু তাৰপিছত আমি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে আমি চাৰ্চ অপাৰেশ্যনটো চলাই যাওঁ। আমাৰ টীম থাকে, আমি আসাম পুলিচ আৰু CRPF। চাৰ্চ অপাৰেশ্যনত আমি টীমবোৰ ভগাই লওঁ। টীমবোৰ আমি জেগাই জেগাই ৰাখি আমি 2টা কেম্প পাওঁ। জংঘলৰ একদম ডেন্স জংগল এৰিয়াত আমি 2টা কেম্প পাওঁ। কেম্পত আমি বহুত সামগ্ৰী পাওঁ। সেই সামগ্ৰীবোৰ এতিয়া আপোনালোকৰ সন্মুখত আছে। আৰু তাৰপিছত আমি বহুত বস্তু পাওঁ, ID মেটেৰিয়েলছ আৰু এক্সপ্ল'চিভ মেটেৰিয়েলছ আৰু যিখিনি লজিষ্টিকেল আইটেমছ লাগে এটা বম বনাবলৈ। আৰু বাকী আমাৰ এটা এম্বুছ টীম আছিলে, তেওঁলোকে ইতিমধ্যে এটা জেগাত ৰখি আছিলে। তেওঁলোকে সক্ষম হ'ল 3জন লোকক আটক কৰিবলৈ। আৰু ইতিমধ্যে আমি আৰু এটা খবৰ পালোঁ যে আমাৰ যোনটো খবৰ আছিলে এইটো আমি গম পালোঁ যে এটা মুভমেণ্ট 12:30 বজাত আজি দুপৰীয়া আমি এটা গম পালোঁ যে এটা মুভমেণ্ট চলি আছে। তো আমি সেইটো জেগালৈ ৰাওনা হ'লোঁ। তাৰপিছত সেই জেগাটোলৈ আমি গৈ থাকোঁতে বহুত জংঘলৰ মাজত সন্মুখীন হ'ব লগা হ'ল। হেভি ক্ৰছ ফায়াৰ কৰিব লগা হ'ল। আৰু 2জন ল'ৰা পালোঁ আৰু তেওঁলোকেও আমাৰ ওপৰত এটেক কৰিলে। আমাৰ টীমে ফায়াৰিং কৰিলোঁ আৰু 2জন ল'ৰা ইনজিয়ৰ্ড দেখিলোঁ। তেওঁলোকৰ লগত 2টা পিষ্টল আছিলে, ডেগাৰ আছিলে, মোবাইল ফোন আছিলে। আৰু আমি তাৰপিছত তেওঁলোকক চিকিৎসাৰ বাবে ইমিডিয়েটলি ৰাওনা কৰোঁ গোসাইগাঁও আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেললৈ। যোনকেইজনৰ ইনজিয়ৰ্ড পাৰ্চনকেইজনৰ নাম হয় অভিজিত ডেকা, তেখেতৰ ঘৰ ইকবাৰী ওদালগুৰি, আৰু এজন নিপুণ ৰায়, তেখেতৰ ঘৰ বঙাইগাঁও। আৰু 3জন লোকক আমি আজি আটক কৰিছিলোঁ, যেনেকৈ ক'লোঁ। আৰু কালি ৰাতি এজন আমাৰ মানুহ ধৰিব পাৰিছিলোঁ। সেইকাৰণে 4জন মানুহ এতিয়া আমাৰ লগত আছে। আমি হস্পিটেল লৈ গৈছিলোঁ, তাৰপিছত তাতে ডেথ ডিক্লেয়াৰ কৰিছোঁ। লোকেশ্যনটো আমি যোনটো কেম্প পালোঁ সেইটো হ'ল একদম চক্ৰশিলা পাহাৰ। আৰু বহুত দূৰ আমি খোজকাঢ়ি গৈছোঁ, এৰাউণ্ড 2.5 আপহিল। তাৰপিছত তলত গৈ এটা এৰিয়াত দেখিলোঁ কেম্পৰ কাৰণে যিখিনি যা যোগাৰ লাগে সেইখিনি আছিলে তেওঁলোকৰ। আৰু কেম্প এটা আমি পালোঁ যোনটো আমি ডিছমেণ্টেল কৰিছোঁ। আমি যিখিনি খবৰ পাইছোঁ DL কোচৰ ইয়াত তেওঁলোকে বহুতখিনি ল'ৰা বহুত দিনৰ পৰা মটিভেট কৰি আছিলে। আৰু এতিয়া আমাৰ সোধপোছ আমি যিকেইজন ৰাখিছোঁ আমাৰ লগত তেওঁলোকক সোধপোছ কৰিম আৰু সবিশেষ জনাব পাৰিম। পাহাৰ নহয়, চক্ৰশিলা আৰু তাতে তেওঁলোকে যথেষ্ট আতংক ফেলাই ৰাখিছিলে জনসাধাৰণৰ মাজত। আৰু তেওঁলোকে জড়িত থকা বুলি আমি খবৰ পাইছোঁ। আৰু এতিয়া আমাৰ তদন্ত চলি থাকিব, এওঁলোকৰ পৰা বহুত তথ্য ওলাব। কেডাৰ আমি 4জনটো আমাৰ লগত আছে, 2জন ইতিমধ্যে ঢুকাইছে বুলি খবৰ পাইছোঁ। আৰু এতিয়া গম পাম তেওঁলোকৰ পৰা আৰু কোন কোন আছিলে, কেইজন আহিছিলে, কেইজনীয়া দল আছিলে। এইটো আমি এতিয়া অলপ সোধপোছ কৰিলেহে গম পাম। চক্ৰশিলাত ধুনীয়াকৈ কেম্প এটা বনাই ৰাখিছিলে উইথ টেম্পৰৰী কেম্প, ত্ৰিপাল আৰু তলৰ বাঁহৰ হেৰি কৰি। সেইটো আমি তাতে ডিছমেণ্টেল কৰিছোঁ। যিহেতু ইমান আমি এক্সপ্ল'চিভ আইটেমছ বনোৱাৰ যিখিনি যোগাৰ পাইছোঁ, প্লাছ আমাৰ তেওঁলোকৰ পৰা আৰ্মছ ৰিকভাৰ হৈছে, তো নিশ্চয় তেওঁলোক দে ৱেৰ প্লেনিং ছামথিং বিগ। নতুন সদস্য চলি আছে।
এতিয়া আমি তেনেকৈ খবৰ আহি পৰা নাই, যেনেকৈ খবৰ আহিব আমি এইটোৰ ওপৰত একশ্যন ল'ম।